বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ প্ৰায়বোৰ গভৰ্ণমেণ্ট এক্সামত আহি থকা অসমৰ আৰ্ট আৰু কালচাৰৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে দ্য বিবিসাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম। বিবিসাগু ফেষ্টিভেলটো অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? বড়োসকলে নে দেউৰীসকলে নে ৰাভাসকলে নে ডিমাছাসকলে? বিবিসাগু ফেষ্টিভেলটো পালন কৰে বড়োসকলে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম ৱাজ প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কি দূৰণিৰ ৰং নে পিয়লি ফুকন নে ভাইটি নে অগ্নিচৰণ? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ভাইটি। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হৈছে ভাইটি। ৩ নম্বৰ প্ৰশ্নটো চাওঁ আমি। আলি আই লৃগাং ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব অফ আছাম। আলি আই লৃগাং ফেষ্টিভেলটো অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনত আছে মিচিং, ৰাভা, তিৱা, বড়ো। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মিচিং। আলি আই লৃগাং ফেষ্টিভেলটো মিচিংসকলে উদযাপন কৰে। ৪ নম্বৰ প্ৰশ্নটো চাওঁ আমি। বাগৰুম্বা ইজ এ ফক ডান্স পাৰফৰ্ম বাই। বাগৰুম্বা নৃত্য কোনে প্ৰদৰ্শন কৰে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বড়োসকলে। বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে বড়োসকলে। ৫ নম্বৰ প্ৰশ্নটো চাওঁ আমি। হাইদাং আৰ দ্য ট্ৰেডিশ্যনেল ফক ছং অফ হুইচ ট্ৰাইব। হাইদাং এটা ছং হয়, এইটো কাৰ হয়? ৰাভাসকলৰ নে বড়ো নে তিৱা নে সোণোৱাল কছাৰীসকলৰ? এইটো হ'ব সোণোৱাল কছাৰীসকলৰ। ট্ৰেডিশ্যনেল ফক ছং হয় হাইদাং সোণোৱাল কছাৰীসকলৰ। ৬ নম্বৰ প্ৰশ্নটো চাওঁ আমি। কৰম পূজা ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ ইন হুইচ কমিউনিটিজ অফ আছাম। অসমৰ কোনটো জনজাতিৰ কৰম পূজা এটা গুৰুত্বপূৰ্ণ উৎসৱ হয়? এইটো হ'ব ট্ৰি টাইপ চাহ জনগোষ্ঠীৰ লোকসকলৰ কৰম পূজা এটা গুৰুত্বপূৰ্ণ উৎসৱ হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। মেডাম মেফি ফেষ্টিভেলটো কোনে পালন কৰে? অপশ্যনত আছে তিৱা, গাৰো, আহোম, দেউৰীছ। আমি সকলোৱে জানো যে মেডাম মেফি ফেষ্টিভেলটো পালন কৰে আহোমসকলে। ৮ নম্বৰ প্ৰশ্নটো চাওঁ আমি। জোনবিল মেলা ইজ ওৱান অফ দ্য মেইন ফেষ্টিভেল ইন হুইচ ট্ৰাইব। জোনবিল মেলাটো কোনটো জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ হয়? এইটো হয় তিৱাসকলৰ এটা প্ৰধান উৎসৱ। আৰু জোনবিল মেলাটো হয় জাগিৰোডৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোডত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ৱাংগালা ইজ দ্য মেইন ফেষ্টিভেল অফ। ৱাংগালা এটা প্ৰধান উৎসৱ হয়, এইটো হৈছে ৱাংগালা উৎসৱ। এই ৱাংগালা উৎসৱটো কাৰ হয়? গাৰোসকলৰ নে তিৱাসকলৰ নে ৰাভাসকলৰ নে কাৰ্বিসকলৰ? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব গাৰোসকলৰ। ৱাংগালা ফেষ্টিভেলটো গাৰোসকলৰ এটা প্ৰধান উৎসৱ হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। বাইখু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। বাইখু উৎসৱটো কোনে পালন কৰে? কাৰ্বিসকলে নে বড়ো নে ৰাভা নে তিৱাসকলে? বাইখু ফেষ্টিভেলটো পালন কৰে ৰাভাসকলে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ডাইনী পূজা চেলিব্ৰেটেড বাই। ডাইনী পূজা কোনে পালন কৰে? ৰাভাসকলে নে বড়ো নে বৰ্মনসকলে নে তিৱাসকলে? ডাইনী পূজাটো পালন কৰে বৰ্মনসকলে। ১২ নম্বৰ প্ৰশ্নটো চাওঁ আমি। বুকুনি পাথানি ইজ এ ট্ৰেডিশ্যনেল কাষ্টিউম অফ হুইচ ট্ৰাইব। এইটো যিটো পিকচাৰত আমি দেখি আছোঁ, এই কাষ্টিউমটো হৈছে বুকুনি পাথানি। এইটো কাৰ হয়? এইটো হৈছে কোচ ৰাজবংশীসকলৰ এটা ট্ৰেডিশ্যনেল কাষ্টিউম। ১৩ নম্বৰ প্ৰশ্নটো চাওঁ আমি। বাসু ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল চেলিব্ৰেটেড বাই। বাসু এটা গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱটো কোনে পালন কৰে? ৰাভাসকলে নে কাৰ্বিসকলে নে ডিমাছাসকলে নে দেউৰীসকলে? বাসু ফেষ্টিভেলটো পালন কৰে ডিমাছাসকলে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। চৰক পূজা চেলিব্ৰেটেড বাই। চৰক পূজা কোনে পালন কৰে? বৰ্মনসকলে নে বড়োসকলে নে ৰাভাসকলে নে কাৰ্বিসকলে? চৰক পূজাটো পালন কৰে কাৰ্বিসকলে। আজিৰ লাষ্ট প্ৰশ্নটো চাওঁ আমি।
হুইচ ওৱান ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম, অসমৰ কোনটো জাতীয় পক্ষী হয়, এই প্ৰশ্নটো আপোনালোকৰ কাৰণে থাকিব। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টোত ইমানেই। এই চেনেলটোত আপোনালোকে অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব। যদি ভিডিঅ'সমূহ ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।